সো গাইস ৰাতিপুৱা আহি দোকানখন খুলিলো এটা ঘটনা হৈ গ'ল গাইস কি হ'ল গম পাই না মোৰো বেয়া লাগিছে দেখা পাই এখন স্কুটি চাওক ভণ্টিৰ স্কুটিখন চাওক এখন চাওক তাই জাষ্ট আহি পাইছে দুপৰীয়া এটা 12টা মান বাজিল মই দোকান অফ কৰি আছো এতিয়া ঘৰত যাওঁ তাই চাওক পৰিছে ক'বাত বৰষুণ বতৰ আছে গাইস আমাৰ ইয়াতে ৰাস্তাবিলাকত জানে ৰঙা মাটি জমা হৈ যায় তো ক'বাত স্লিপ খাই পেলাই পৰিলে বোলে তাই তেতিয়া ধুমাধুম ঘৰত গৈছে তো ৰাতিপুৱাই কিনকিনীয়া বৰষুণ যাক দিয়ে আছে আৰু বৰষুণ বতৰত গম পাই আমাৰ ইয়াৰে পাহাৰৰ মাটিবোৰ ৰঙা মাটিবোৰ তলত নামি আহে তো সেনেকুৱা মাটিতে চাগে স্লিপ খাই ক'বাত পৰিল কি হ'ল ঘৰত গৈ পেলাই ভালকৈ কথা পাতিলে গম পাম এতিয়াতো পটাপট মই ফাৰ্মাচীলৈকে যাওঁ দেন টেবলেট এণ্টিবায়'টিক কি পাওঁ লওঁ আৰু দেন ঘৰত যাওঁ এণ্টিবায়'টিক দিয়াচোন মানে পৰিছে স্কুটিৰ পৰা হাঁহ কুকুৰা কিবা কেইটা দিম এণ্টিবায়'টিক দুটাই দিয়াচোন এতিয়া কিমান হ'ব দুটা 40 টকা যিটো বহুত হেভি ডেণ্ট হয় এইখিনি জেগা পূৰা সোমাই গৈছে চাওকচোন ষ্টিকাৰটো এইটো উঠিয়ে যাব যেন পাইছোঁ বহুত হেভি ডেণ্ট পৰিছে গাইছ এইটো ক'ত গ'ল দে গাইছ ये है जो इंसान जो गिरते पड़ते रहते हैं ওইখিনি পুৰা বগা পানী ওলাই আছে দেখোন নকৰিবি পাউডাৰ দি থৈছো যা আয়া পৰা ক'ত পৰিলি ক আজং বডি টয়লেট ৰিজৰ্টৰ সন্মুখত কিয় পৰিলি তাতে বোকা আছে বহুত বালি মাটি তাৰপিছত স্কুটিখনটো গেল বৰবাদ পইচা ক'ত বা ইমান বৰবাদ ডেণ্ট সোমাই গৈছে ষ্টিকাৰ উঠি আহিছে কি ফাল্টু কথা কৈছ তই মাৰ আগত কবি যা আৰু চৰি অ মাৰ আগতে কম ইয়াৰ পৰা যা দে স্কুটিখন ক'ত পৰিছিল শিলত নহয় ৰাস্তাত পৰি মাজত কেনেকে সোমাই গ'ল সেইটো টুকুৰাকে মাতে গাটা ইমান এনেকুৱা হেৰি আছে মাটি এনেকুৱা হেৰি হৈ আছে তই যদি চলাবা নাজানা গুৱাহাটীত কিয় লৈ যা গাড়ী স্লিপ খাইছে বোধহয় গম নাপাওঁ কি হ'ল মানে উঠাবা আহিছে তাৰপিছত যা না কিবা লাজ লাগে কি ভিডিঅ' কৰি সন্মান গ'ল যা ইয়াৰ পৰা বৰবাদ যা বুলি কৈছো স্কুটিখন থাকিল কেনেকে মইতো ঠিক নকৰো ফাল্টু কথা নকবি তই এইবিলাক মই গাড়ী ঠিক নকৰো দে পইচা দে এতিয়া দে তই গাড়ী নিয়া বন্ধ তোৰ আজিৰ পৰা বৰষুণ দিলে নাই ভাল বতৰত তই গাড়ী নিয়া বন্ধ তই গাড়ী নচলাবি আৰু দে মই 500 টকা দে যিমান ৰলি দিম উপায় নাই না গভমেণ্টে তোক সেইকাৰণে 500 টকা দিছিল গম পা না তই গভমেণ্টে গম পাই তই এইটা নটংকি কৰিবি খৰচা কৰাবি দেই দি না তো গাইছ এতিয়া আমি কি কৰোঁ গম পাই না মোৰ যে স্কুটিখন ঠিক কৰিছোঁ চালামুন তাৰ তাতে গাড়ীখন নিম বুলি ভাবিছোঁ তাৰ লগত মই ফোনত কথা পাতিছোঁ কিন্তু বৰষুণটো যেতিয়া পেনপেনীয়াকৈ দি আছে তো এতিয়া আমি নাযাওঁ অকণমান লেটকৈ অলপ ৰেষ্ট লওঁ মোবাইলটোতো চাৰ্জ নাই এইটো চাৰ্জ দি অলপ ভাত খাওঁ গা ধুওঁ তাৰপিছত আৰামত যাম তো গাইছ জাষ্ট নাও এটা মই মানে বেলেগ লেভেলৰ এটা ফিল হৈছে চাওক মই এইটো বটল ফ্ৰিজৰ পৰা লৈ আহিছোঁ পানীৰ বটল বুলি ভাবি পেলাই ধুনীয়াকৈ মই পানী খাম এতিয়া আৰু মই এটা ইলেক্ট্ৰল বুলি পাউডাৰ এটা আনিছিলোঁ যোনটো মই গৰম দিনকেইটাত প্ৰায় খাওঁ এইটো ইলেক্ট্ৰল পাউডাৰটো মই বোলো এই পাউডাৰটো ইয়াতে মিলাম পানীৰ নিচিনা বটলটো যেনেকৈ খুলিছোঁ গাইছ ফুচকৈ এটা চাউণ্ড দিছে বোলো হে কিয় চাউণ্ড দিছে তাৰপিছত যেতিয়া গাইছ অলপ মুখত দি চালোঁ ইয়েছ এইটো কল্ড ড্ৰিংকছৰ বটল হয় পানীৰ বটল বুলি ভাবিছিলোঁ চবতছে বেছি কুফা মানুহ এই আমাৰ ঘৰত মোবাইলটো কিনিছে গাইছ 10 বাৰ পেলালে 2 বাৰ বেয়া কৰিলে আগৰ মোবাইলটো বেয়া কৰিছে গাড়ীখন আনাৰ পিছদিনাই পেলাইছে খুন্দা মাৰিছে এই কুফা পনৌটি মিষ্টাৰ পনৌটি দুনিয়া মে কহি দেখা হি নেহি 500টো পোৱা নাই যে ক'ত থলো হা 500খন হেৰাল নেকি তো গাইছ তাৰ পৰা যে মই দম মাৰি 500খন লৈছিলোঁ পোৱা নাই এতিয়া যাব খুজিছোঁ মই মেকানিকৰ তাত 500খন পোৱা নাই বেগত গোটেই চালো নাই হা মাইনা বিচাৰচোন ফুটি কিস্পন মেৰি পিছ পকেটত নাই এখন পকেটত নাই মাইনা ক'ত গ'ল 500খন গ্লভছবিলাক পাইছোঁ বিচাৰি 500খন 500খন ইয়াতে পৰি আছে পালো পাই গ'লো তো ফাইনেলি গাইছ 500খন পালো এতিয়া আমি যাই আছো গাড়ীখনৰ অৱস্থা চাওকচোন এইবিলাক গোটেই বালি হৈ আছে গোটেই চিটটিটো লৰি গ'ল এইফালে অকণমান ফাটিছে এইখিনিতো ডেণ্ট আপোনালোকে দেখা পাইছে এতিয়া চলো গাইছ এতিয়া আৰু নহ'ব আৰু এইক লৈ গম পাইছেনে এৰি দিব নোৱাৰে এই গাড়ী মই গম পালোঁ চিধা মেকানিকৰ ঘৰত গৈ আছোঁ গাইছ এতিয়া কি হয় কিমান কি খৰচ হয় গম নাপাওঁ আৰু এতিয়া কিন্তু চালামুনক মই ফোন কৰিছিলোঁ ফোন কৰোঁতে চালামুনে ক'লে যে যাব দিছিলে কিন্তু তাক তাৰপিছত ফোন মাৰি থাকোঁতে আকৌ এতিয়া ফোনটোৱে লগা নাই নহয় তাৰ ঝামেলা হৈছে গাইছ বামুণ এজনে কৈছিলে যে তোৰ পইচা তই ৰাখিব নোৱাৰিবি হাতত পইচা যাই থাকিব এই গৈয়ে আছে গাইছ কেইদিন ধৰি গৈয়ে আছে বামুণে যোনদিনাৰ পৰা কৈছে গাইছ সেইদিনাৰ পৰা গৈ আছে এই বছৰটো বোলে মই হাতত পইচা ৰাখিবই নোৱাৰিম এতিয়া সদায় নতুন ৰূপত পইচা আহে পইচা গুচি যায় পইচা আহে পইচা গুচি যায় গাইছ প্ৰভু ক'ত যায় মই অলপ গাড়ীখনৰ ডক্টৰৰ তাত যাওঁ চালামুনৰ তাত আপুনি ক'ত যায় আছোঁ দিয়ক গাড়ীখন পেলালে ভণ্টি আজি ঠিক আছে বাই তো গাইছ আমি যোনজন মেকানিকৰ ওচৰত গৈ আছোঁ চালামুন সি একদম লাহে কথা কয় গাইছ ভালেই কাম কৰে মোৰ যোৱাখন গাড়ীৰ কামটোত বিৰাট ছেটিছফাইড মানে মই এতিয়া দোকানত আছেনে নাই ফোন মাৰি আছিলোঁ গাইছ এইখিনি জেগাত নেটৱৰ্ক নাপায় বৰ আমাৰ সমস্যা এতিয়া আমাৰ এইটো উঠাই আছে কেনেকৈ উঠাই গম নাপাওঁ আৰু তো চাইলেঞ্চাৰটো গৰম হৈ আছে ন সেইটো কাৰণে পানী মাৰি লৈছে তো এই বস্তুটো উঠি যাব ঘৰত হাতেদিও চেষ্টা কৰিছিলোঁ এইটো এনেকৈ উঠোৱাৰ কাৰণে এইটো নুঠে এইটো হেভিকেই পৰিছে তো কিবা মেচিন আনিছে গম নাপাওঁ হিট চিট দি পেলাই বোলে উঠাব কি হয় আপোনালোকে চাই থাকক দেখাই থাকিম হিট দিলে কি হ'ব
ঢিলা হৈ যাব ন চাওকচোন অকণমান এটা ডেণ্টৰ কাৰণে গোটেই পেনেল পুলি চুলি ওলাব লাগিব এতিয়া হাতুৰি মাৰি চাৰি ঠিক হ'লে হ'ল আৰু ফ্ৰণ্ট পেনেলটো কালাৰ কৰিলে কিমানমান যাব বুলি কৈছিলে এপ্ৰক্স 3,000 মান টকা তো গাইছ হৈ গ'ল আমাৰ ইয়াতে পুৰা কমপ্লিট এতিয়া এই চাইডটোত অলপ হাতুৰি বটালি মাৰি ঠিক কৰি দিয়া হৈছে বাৰু আৰু আহিম আমি চালামুনৰ আগৰ গাড়ীখনো ভালকৈ কৰি দিছে ৰিভিউটো বহুত ভাল হেণ্ডেলটোতো ঠিক আছে ন এইটো খুন্দিয়াইছিল মানে তাই হা ৱালত তো ফাইনেলি হৈ গ'ল আমাৰ দিয়ক কাম খতম পইচা হজম তো গাইছ এতিয়া মানে মই ঘৰত গৈ আছিলোঁ হা যাই থাকোঁতে বস্তু এটা দেখাবলৈ চাওক ক'ৰ পৰা আপোনাৰ ছোৱালী নে মজা বহুত দিনৰ পৰা আপোনালোকে কমেণ্ট কৰি আছিল যে কালু ভাই ক'ত গ'ল তো আমি আহিছোঁ আজি ফাইনেলি কালু ভাই দোকানত ঐ কি খবৰ ভালে আছা দোকানত এই আজি আহিলোঁ ৰ খবৰ ল'বা তোৰ বহুত দিন দেখা নাই দোকানত কেনে চলিছে বিজনেছ আপোনালোকে জানে যে ময়ো দোকানী কালু ভাইও দোকানী এতিয়া কালু কেনে দোকানৰ বিজনেছৰ বিষয়ে অলপ কওকচোন কেনে তাৰমানে দোকানৰ বিজনেছ কি মানে মই মালিকৰ আণ্ডাৰত থাকোঁ তো ফাৰ্নিচাৰৰ বস্তু বিকিব লাগে মই ইয়াতে কাম কৰোঁ কৰ্মচাৰী তো গাইছ চাওক আমি হলোঁ মধ্যবিত্ত পৰিয়ালৰ সাধাৰণ ল'ৰা গতিকে পইচাটো চলিবই লাগিব জীৱনটো চলিবই লাগিব বহুতে কমেণ্ট কৰি থাকে আজিকালি ভিডিঅ' কিয় নাহে মানে চাওক অকল ভিডিঅ' বনালেতো নহ'ব ঘৰো চলিব লাগিব ইয়াৰো পৰিয়াল আছে মোৰো পৰিয়াল আছে গতিকে দোকানদাৰী কৰি অলপ মাজে মাজে আজিকালি সময় কম হয় তথাপিও আমিতো ব্লগ দিয়ে থাকোঁ মোৰ ব্লগত আপোনালোকে দেখিয়ে থাকে তো ইয়াৰ আজিকালি মানে কেমেৰাত ওলোৱাটো অলপ কম হৈ গৈছে তথাপিও বহুতে কমেণ্ট কৰে কালু ভাইক চাব বিচাৰে লগৰবিলাকক চাব বিচাৰে লিখি আছোঁ নতুনকৈ আহি আছে মই অলপ কাম কৰি আছোঁ তাৰে ওপৰত আমাৰ ভিডিঅ' আহি যাব তো গাইজ কিন্তু আৰু এটা কথা আমাৰ লগৰ এটা পুলিচৰ চাকৰি হ'ল গম পাই নাই লম্বুকে যে লাডেন বুলি মাতিছিলোঁ আমি আগতে যিকেইটাই পুৰণা ব্লগ হৈছে গম পাই তাৰ ভায়েক বহি আছে গাইজ আজি ইয়াৰ আজি মেট্ৰিকৰ ৰিজাল্ট দিছে কেনেকুৱা ৰিজাল্ট হা ভাল মানে কেনেকুৱা ভাল ছেকেণ্ড ডিভিজন গাইজ ইয়াক এটা কিন্তু চেলুট দিব লাগিব ইয়াৰ লগৰ চববিলাক ফেইল গাইজ এখন স্কুলত 90টা ফেইল তাৰ মাজত ই ছেকেণ্ড ডিভিজন পাই পাছ কৰি চাওক গাইজ চুলি পুৰা ৰঙা চঙা কৰি হাইলাইট কৰি এইবাৰ বোলে মোবাইল ল'ব পাবজি প্লেয়াৰ নহবি বাকী চব হবি ঠিক আছে হা পাবজি প্লেয়াৰ তই এই কাম নাই ইয়াত মোৰ ৰুমৰ চাবি পাত দি মোৰ ৰুমৰ ভাত খাব অহা নাই আজি খবৰ লোৱা নাই এটা ল'ৰা এটা যে দিন দুপৰীয়া ভাত নাখায় ঘৰত নাথাকে দোকানদাৰী কৰি কিবাকে কষ্ট কৰি ঘৰ চলাই আছে হা কিমান কষ্ট কৰি ঘৰ চলাই আছো গম পা নাই এইগিলা কথা গাইজ মই ভাত খাওঁ নাখাওঁ ঘৰৰ মানুহ খবৰ নলয় মোক বহুত দুখ পাইছো মই চোন আপোনাৰ বিচনাত একদম বঠি চঠি লৈ ডলা চলা লৈ চিৰিয়েল চাই আৰামত আজাদিত কাম কৰি থাকে আমাৰ মায়ে ক'ত গ'লি কি দিছে এইগিলা কি ভাত এইবিলাক মোক ভাল ভাত গৰম ভাত দি গাইজ সদায় মোক ঠগাই এইবিলাক কি বনাইছা বঢ়িয়া বস্তু ভাল বস্তু বনাইছা এন্ধাৰ গাইজ লাইনৰ বিল উঠিব বুলি মায়ে লাইটো নজ্বলাই আমাৰ মা গাইজ বিৰাট চিপচ গাইজ সঁচাকে নহয় পইচা দি 500 টকাত একো ঐ এইটো মই দিয়াটো নে এইটো পুতলা লগত কিয় শুই থাক তই বিচনাত শুব পুতলা আনিছে তই 1000 টকা কৈছে 500 টকা দিবি 1000 টকা কৈছে 500 টকা দিবি 1000 টকা যোৱা নাই যা 500 টকা দিবি 200 টকা মান কৈছো বোধহয় কি 300 টকা ঘূৰাই ভিডিঅ' চালে তই গম পাবি গোটেই গাড়ী খুলি ডেণ্ট ঠিক কৰিব লগাইছে তাকো ঠিকো হোৱা নাই ভালকে বৰবাদ তোৰ গাড়ী ধ্বংস বৰবাদ